নমস্কাৰ সকলোকে। যিহেতু বিহু আহিছে আৰু মই ঘৰৰ পৰা দূৰত আছোঁ এতিয়া, তথাপিও বিহু বুলিয়ে কিবা বনাম বুলি ভাবিছোঁ আৰু চাব কি বনাওঁ মই। আৰু আজি বিহু হয় যিহেতু ব্ৰেকফাষ্টটো বিহু স্পেচিয়েলে হ'ব লাগিল, চাওক কি বনাওঁ। এতিয়া মোৰ চুজি আৰু গুড়ৰ লাড়ুটো বনাই শেষ। দেখিছে কিমান ভাগৰি গৈছোঁ, পূৰা ঘামি গৈছোঁ পূৰা একদম। আৰু যিহেতু মই ফাৰ্ষ্ট টাইম বনাইছোঁ কেনেবাকৈ শ্বেপটো হৈছে আৰু ৰ'বা আপোনাক দেখাই আছোঁ। এয়া চাওক কেনেবাকৈ শ্বেপটো হৈছে আৰু কিবি হৈছে। তথাপিও কিবিতো বনাইছোঁ আৰু কিন্তু খাই টেষ্ট কৰিছোঁ, খাই কিন্তু বঢ়িয়া লাগিছে। এতিয়া নেক্সট মই তেলপোৱা বনাম বুলি ভাবিছোঁ আৰু তাৰ কাৰণে মই এতিয়া আৰু ষ্টাৰ্ট কৰোঁ। বনাই ভাগৰি গৈছোঁ। এতিয়া লাঞ্চৰ কাৰণে প্ৰিপেয়াৰ কৰি আছোঁ। আজি লাঞ্চত আছে আমাৰ ভাত আৰু ভেন্দি চব্জি টাইপৰ বনাম, কাৰণ যিহেতু আৰু তেলপোৱা বনাবই আছে মোৰ। সেইটো মই এতিয়া চক কৰি থৈছোঁ মানে ৰেডি কৰি থৈছোঁ। তাৰপিছত ফ্ৰাই কৰিম ভাত খোৱাৰ পিছত। এতিয়া ভাতটো বহাই দিছোঁ মই। তাৰপিছত ভাত চাত খাই উঠি কিনে আৰামছে তেল পিঠা বনোৱা ষ্টাৰ্ট কৰি দিম, কাৰণ এতিয়া বহুত ভাগৰ লাগিছে। সেইকাৰণে ভাত খোৱাৰ পিছত অলপ ৰেষ্ট ল'ম, তাৰপিছত ষ্টাৰ্ট কৰি দিম। আজি মানে বতৰটো বহুত ভাল ইয়াত, ৰ'দ চদো নাই আৰু ক্লাউড আছে ন, বতাহো দি আছে। সেইকাৰণে ভাল লাগি আছে, নহ'লে সদায় ৰ'দ আৰু আমাৰ ৰুমটো ছাদৰ ওপৰত, সেইকাৰণে গৰমটো বেছি হয়। আজি সিমান নাই বিশেষকৈ, সেইকাৰণে ভাল লাগি আছে। দুপৰীয়াৰ 2:30 বাজিছে আৰু মোৰ ভাত চাতো খাই হ'ল। এতিয়া বনাব গৈ আছোঁ তেলপোৱা। বতৰটোৰ তাৰিফ কৰিহে আছিলোঁ কি ৰ'দ দিলেই চাওক, কিন্তু সিমান বেছি গৰম নহয় আৰু চলিব পাৰি। বনাইছোঁতো বঢ়িয়া বনাইছোঁ, ক্ৰিস্পিও হৈছে, নট বেড, পাৰিছোঁ। ফাইনেলি গোটেই সোপা কাম কৰি কিনে বাচন কাচন ধুই এতিয়া আহিছোঁ মই বিচনাত ৰেষ্ট ল'ম আৰু বাই বাই।